আগৰ গৰুহাল যেফালে যায় পাছৰ গৰুহাল সেইফালে যায় হয় না নহয় তেনেদৰে এই দুধু খোৱা বাচ্চা কেইটাৰ ইন কেৰেক্টাৰে পাছাই লৈছে এতিয়া তোমালোকে এটা কথা কোৱা যেতিয়া তোমালোকৰ 8-9 বছৰ বয়স আছিল তেতিয়া তোমালোকে প্ৰেম কি বুজি পাইছিলা নিশ্চয় নাই পোৱা কিন্তু এতিয়া দুধু খোৱা বাচ্চা কেইটা 8-9 বছৰ বয়সতে ভাল পোৱাৰ লগত খেলে মাক পাবলৈ শকত হ'বলৈ বহুত কষ্ট কৰিছিলো ভীমকলো খালো কিন্তু তোমাকো নাপালো হাগুতেহে বহুত কষ্ট পালো পোৱালি বোলে তাক পাবলৈ শকত হ'বলৈ ভীমকল খাইছিলে কিন্তু তাকো নাপালে হাগুতে বোলে কষ্ট পালে মাক পাবলৈ শকত হ'বলৈ বহুত কষ্ট কৰিছিলো ভীমকলো খালো কিন্তু তোমাকো নাপালো হাগুতেহে বহুত কষ্ট পালো বন্ধুসকল তোমালোকে যদি মোৰ ভিডিঅ' চাই ভাল পোৱা তেনেহ'লে লাইক কৰা আৰু চেনেলখন ছাবস্ক্ৰাইব কৰা আজিৰ ভিডিঅ'টো তেনেহ'লে পৰা আৰম্ভ কৰোঁ এতিয়া চাগে মাকে গাখীৰ নিদিলে মাটিত ভাগৰি ভাগৰি কান্দে কিন্তু এইটো বয়সতো ছোৱালী পটাবলৈ এৰা নাই ও মাইনা চকলেট খাবা এৰি দিলুম বিস্কুট খাবা এৰি দিলুম পিছত তুমি কিয় মোক এৰি থৈ দিলা ও মাইনা বিস্কুটো খাব এৰি দিলোঁ চকলেটো খাব এৰি দিলোঁ পিছত তুমি মোক কিয় এৰি থৈ গ'লা কি যে হ'ব আৰু এই পোৱালিকেইটাৰ লগত আৰু দুদিনমান পিছত তোমাৰ কাৰণে মাকৰ গাখীৰ খোৱা এৰি দিব পিছে তোমাৰ কাৰণে সি মৰি নগ'লে ভুল এনেতো তুমি মোক নুসুধাকে একো কামেই নকৰা বাট আজিকালি কিয় নানো তুমি মোক নুসুধাকে হাগিব গুচি যোৱা এতিয়া বোলে হাগিবলৈ গ'লে তাক সুধি যাব লাগিব কিয় সুধি নাযায় জানো সুধি গ'লে তই পিছে পিছে যাবি তই মানে চাই থাকিলে তাৰ হাগা নোলায় সেইকাৰণে এনেতো তুমি মোক নুসুধাকে একো কামেই নকৰা বাট আজিকালি কিয় নানো তুমি মোক নুসুধাকে হাগিব গুচি যোৱা তাই মানে এনেকুৱা এটা প্ৰাণী মানে তাৰ মাইকীক মানে হাগিব মুতিব গ'লে তাৰ পৰা পাৰ্মিশ্যন লৈ যাব লাগে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈ যদি ভাল পালা তেনেহ'লে এটা লাইক কৰা আৰু শ্বেয়াৰ কৰি দিয়া ছাবস্ক্ৰাইব কৰা চেনেলখন আজিলৈ ইমানেই বাই